Hello friends, welcome back to my YouTube channel. তো আশা কৰোঁ যাতে আপোনালোকে সকলোৱে ভালে আছে আৰু আজি মোৰ লগত কোন আছে? হাই মই আহিছোঁ আজি শিৱানীৰ ঘৰত ইমান দিনৰ মূৰত। মোৰ নাম হ'ল সৰস্বতী ৰয়। আজি আমাৰ ঘৰত আহিছে বহু দিনৰ মূৰত, মানে সময় বেছি নাপাওঁ তো, স্কুল টিউশ্যন থাকে সেইকাৰণে আজিতো অলপ আমাৰ পিছফালে আমাৰ কিবা কিবি চাবলৈ যাওঁ শিৱানী আৰু আমাৰ পিছফালে কিবা ৰুইছে, তো কিবা কিবি মানে ৰুইছে, তো পিছফালে আমি চাবলৈ যাম। চাবলৈ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তাৰপাছত আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমতে লাইক কৰিব। তো বলক, তো এতিয়া আমি পিছফালে গৈ মোৰ পিছফালে আছে ভাল। আমি পিছফালে যাই আছো পিছফালে। ইয়াতে হৈছে ভাতকেৰেলাৰ গছ। কি গছ? এইটো কিবা গছ এইফালে চাম। লাগিছে আজি লৈ যাব লাগে। লাগিছে আকৌ শিৱানী, আজি মই ঘৰলৈ ভাতকেৰেলা লৈ যাব লাগিব দেই। শুনিছানে শিৱানী? মাথাত পুরো বেগাই আছে মোৰ। কি মহ বহুত আছে দেই, এইখিনি মহ মস্ত কামুৰি আছে ভৰিখনত। তিতা আকৌ মজা লাগিছে ভাতকেৰেলা আজি লৈ যাওঁ নে এনেকুৱাই লাগে। আমাৰ পিছফালে এইবিলাক কি ফুলিছে চাই। মই দেখাই আছোঁ আপোনাক ভাতকেৰেলা। এই ভাতকেৰেলা ছিঙি আছে চব। এইটো ভাতকেৰেলা বলক আহিলে ইয়াতে আহি কেনে লৈ যাব। তো এতিয়া আমি যাওঁ এতিয়া ঘৰত। মোৰ বহুত মহ কামুৰি আছে। ঐ ভাতকেৰেলা নাখাওঁ তেন্তে। শিৱানী সুধি আছে বিৰাট মহ কামুৰি আছে তাতে থকাৰ কাৰণে। ফুৰি চুৰি পুৰা মহে পুৰা সামৰি লৈছে পুৰা একেবাৰে। শিৱানী ইয়াতে কি আছে? ইয়াতে যাওঁ দিয়া। ইয়াতে যাওঁ দিয়াচোন, আৰু আপোনালোকক মই দেখাই আছো আমাৰ সিফালেও। বলক ঘৰৰ চাইডৰ বেক চাইডে মানে আমি ক'ত ভয়ংকৰ জেগাত আহিছো। যাই আছো, ইয়াতে বহুত খতৰনাক মহ আছে। তাতে আৰু কিবা ৰাস্তা আছে, ভৰিখিনি ধুব লাগব, মস্ত মহ কামুৰছিল। ময়ো ধুম এতিয়া ভৰি দিয়া। ময়ো ফুৰি চুৰি ধুললো এতিয়া আৰু যাং আৰু খেলিব আছে, আৰু বাকী খেলবা আছে নহয়, খেলবা লাগব আমি এতিয়া। তো এতিয়া ছাতৰ ওপৰত যাই কাৰণে আমি খেলি থাকিম। এতিয়া মই পিছগিৰিৰ পৰা এটা ভাতকেৰেলা ছিঙিছিলো নহয়। এই পিছফালৰ পৰা ছিঙিছে ভাতকেৰেলা। ভাতকেৰেলা লাগিলে অকণমান ডাঙৰ ডাঙৰ থাকে, আৰু ইটো দেখোন গোল মোৰ মানে বগৰীৰ দৰা খাওঁ খাওঁ লাগিছে। আৰু মই বেছি ভাল নাপাওঁ আমাৰ ভাতকেৰেলা চাতকেৰেলা এইগিলাখন, ইমান এটা মই স্পেচ মানে ভাল মানে ইমান নালাগে বৰ্তমান। মানে মোৰ চবৰে বেষ্ট মোৰ দালি হৈছে মুচুৰ দালি ফেভৰেট। মোৰ মুচুৰ দালি পাৰে মোৰ, আৰু মাংসৰ জোলটো পালে আৰু পুৰা একেবাৰে ফেভৰেট পুৰা। এতিয়া কোৱাৰ লগে লগে মোৰ জিভাৰ পানী ওলাবলৈ ষ্টাৰ্ট কৰিলেহে। সেইদিনাখন শিৱানী এটা ফুলদানি ৰুইছিল, তো ডাঙৰ হ'ল। মানে সেইদিনাখন মানে কি হৈছিলে, মানে মই ফুল ৰুই দিছিলো, মানে ফুল নহয় মানে পাণৰ গছো দিছো মই, পাণৰ গছ আৰু ফুলৰ গছো দিছো ৰুই। মানে ফুলবোৰ এতিয়া গাজা নাই, অলপ দেৰি আছে। মানে মই এতিয়া দেখাই আছো মানে কোনটো মই ৰুইছো, মানে এসপ্তাহ বেছি হ'ল ৰোৱা। তো আজিতো ডাঙৰ হলাকে তো আপোনালোকক মই দেখাই আছো। সেইটো পানী চানী দি থাকো, কিন্তু এতিয়া ইমান সময় নাপাওঁ, মানে ইমান সময় নাপাওঁ ন, সেইকাৰণে। তো এতিয়া মই আপোনালোকক মই দেখাই আছো মই সেইটো চাব। এইটো ফুলটো দেখাই দি না।
আৰু মই কি কৰিছোঁ যাতে মানে নজৰ নালাগকে মানে মই চাকিৰ বন্তি দি থৈছোঁ ইয়াতে। ৰ'ব আৰু এটা ফুল আছে, মই সেই ফুলবোৰ দেখাই আছোঁ। মানে সেইটো 1 মাহমান হৈছে, মানে মৰি যায় আৰু গাজে, মৰি যায় আৰু গাজে। মই দেখাই আছোঁ এতিয়া আপোনালোকক সেই ফুলবোৰৰ। এনেতো মই যত্ন কৰিয়ে আছোঁ, চাব নেকি? মই ৰুইছোঁ আৰু ভাল লাগিছে যদি ক'ব কমেণ্ট বক্সত জনাই। নালাগে হাঁহিব নালাগে দিয়কচোন, মানে কি আৰু। মই এটা সৰস্বতীক এটা মই প্ৰেংক কৰি আছোঁ। মই এয়া কি কয় তাৰ চেয়াৰখন মই কি কৰিম পূৰা কি কৰিম, মই হাতাই দি দিম, পূৰা পৰি যাব পূৰা তাই। চাই থাকোঁচোন মোক আজি সৰস্বতীৰ লগত মই কি কৰি আছোঁ। চাই থাকিব, মোৰ মোবাইল কেমেৰাটো মই হাতে থৈ দিম। কি দিছি? কি হলে? মনে পেলাগে না হাঁহি আছ না। কেনেকে গম পালি পেলাবলি? তই হাঁহি আছ দে, মানে হাঁহিলে মানে তাই পেলায় আৰু হাঁহিলে কি মানে যোনে হাঁহে সি পেলাব নেকি? নহয়, মোক কোনোবা এটা কৈছে। ময়ে পেলাইছো দে, মানে কি আছে না, তাৰ কাৰণে মই ইমান দুখ পাইছো না। একো নহয় দে, একো নহয় দে। আজি মোক শিৱানী কি কৰিছে, আজি মই তাক কি কৰোঁ, আজি তাৰ লগত কৰি আছো। সৰস্বতী এই চেপটো লৈ আনছোন। আনি আছো। খিনি হ'ল পানী। আজি তাক মই ক'ত বুজাই দিওঁ দেখাই আছো। গাইজ তাই এতিয়া চেয়াৰখন দি দিছোঁ মই ইয়াতে, তো এতিয়া তাই বহিব। চাওক তাৰ লগত আজি কি হয়। কি গম পাওঁ মই, বেটি তই মোৰ লগত কৈছিলি না। দে হ'ব দে, একো নহয় দে, হ'ল দে। জিকি গৈছি না এতিয়া। গাইজ মই নতুন পেণ্ট কিনিছিলোঁ, আজি কিনা 2 দিন না 1 দিনে হৈছে, আজি ক'লা হৈ গ'ল পেণ্টটো। আৰু ধুব লাগব এতিয়া। মই দিম, মই তোক মাৰি দিম। মই কেনেকে কৰিব লাগে কি কৈছ এনেকে, হা গাইজ তাইয়ে কৰিছে ন, কাৰণ মই কৈছো। দে হ'ব দে, কি আৰু যি হৈছে আৰু। পেণ্টটো লেতেৰা হৈ গৈছে এতিয়া গাইজ, কি হ'ব এতিয়া। আজি মই ইয়াকে ধুব দিম পেণ্টবোৰত। আজি তই মোক মালিচ কৰি দিব লাগিব। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, তো মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি আপোনালোকে যদি নতুনকৈ ইউটিউব চেনেলটো খুলিছে তো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।